মৰমৰ বন্ধু বান্ধৱীসকল, আজি বহুত দিন বিৰতিৰ পিছত পুনৰ মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ। বহুত দিন মই অহা নাই মানে মোৰ ইউটিউব চেনেলটোলৈ, নিজৰ কিছুমান ব্যক্তিগত কাৰণত মই ব্যস্ত হৈ থাকিবলগীয়া হৈছিলে। সেইবোৰ বহু কথা থাকি গ'ল, পিছত কেতিয়াবা জনাম। ভালো আছে, বেয়াও আছে, বহু কথা। তাৰপিছতে আজি এটা নতুনকৈ এটা কবিতা মানে মই পাঠ কৰিবলৈ মন গ'ল। আজি বতৰটো ভাল লাগিলে আৰু এনেও মনটোৱে ক'লে এটা কবিতা পাঠ কৰোঁ বুলি। এতিয়া মই হেম বৰুৱাৰ এখন চিঠি, সেই কবিতাটোকে মই যিহেতু কবিতা পাঠ কৰি খুব ভাল পাওঁ, সেইবাবেহে কৰিবলৈ লৈছোঁ। আপোনালোকে শুনিব। মৰমৰ মেঘাচ্ছন্ন পৰ্বতৰ এই মনোমোহাত নিবিড়ভাৱে মোৰ মনত পৰিছে মমতা। বিদায় মৌন নিথৰ মুহূৰ্তত তোমাৰ চকু উপচি বাৰিষাৰ বান নামিছে। তাৰ উত্তৰত মই মাথো নিৰুত্তৰ হৈ ৰ'লো। সেইবোৰ অনাখৰী কথা আজিও অন্তৰৰ পৰ্বতীয়া বন পোৰা জুই হৈ আছে। ইয়াত মাথো হেজাৰ হেজাৰ ফুট ওখ পৰ্বত আৰু পাহাৰ, যাৰ বাহু বন্ধনত কল্পনা ছাই হৈ যায়। এই পৰ্বতবোৰতে প্ৰতিধ্বনিত হৈ আছে আমাৰ চকুৰ তেজৰ চেকুৰাবোৰ, অন্তৰৰ জুই শিখা আৰু মৰমৰ মৰিশালীবোৰ। এইখন এখন মহাকাব্য, পৰ্বতৰ মৌন ভাষাই লেখি যোৱা তেজৰ বুৰঞ্জী। দূৰণিত ৰৈ ৰৈ এয়া শুনিছো কি শত্ৰুৰ কামানৰ গৰ্জন, দেখিছো কি ধোঁৱা আৰু ধোঁৱা। এটা কথা জানি থোৱা, শুনা, মৃত্যুৱে যদি অভিনন্দন জনায়, সেই মৃত্যু পাৰিজাত ফুল, তাত দেৱতাৰ আশীৰ্বাদ আছে। সৰ্বশেষত তোমাক একেষাৰ অনুৰোধ কৰোঁ, এই যে আমাৰ ল'ৰা দুটা, সিহঁতক কেতিয়াও পিতৃৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। সিহঁতক মাথো একাষাৰ কথাকে ক'বা, যি মৃত্যুৱে দহক জীৱন দিয়ে, সেই মৃত্যু আত্মাৰ দৰে অবিনশ্বৰ। আজিলৈ সামৰো দেই, দীঘলীয়াকৈ চিঠি লিখিবলৈ আজৰি নাই। মৰমৰ জানিবা, ইতি তোমাৰ আকৌ এয়া আদেশ আহিছে যাব লাগে। শত্ৰু সৈন্যৰ চেলা কিৰিপথত অতিক্ৰম কৰিছে। চিঠিখন আজি ডাকত দিয়া নহ'ল, আকৌ মৰমৰ। ধন্যবাদ।